ধনমণি বৰদলৈ কথাৰে কবিতাৰ শিৰোনাম এৰি অহা আবেলিৰ কথা। এৰা আজি বহু দিনৰ মূৰত খিৰিকীৰ কাষত বহিলোঁ তোমাৰ সেই লাজুকীয়া হাঁহিটোক বিচাৰি পাওঁ বুলি। এদিন কোনোবাই মোক কৈছিল অপেক্ষাবোৰ সদায় সুমধুৰ হয়, তাতে আবেলি আকাশ। সেয়েহে আকৌ আজি নক্ততা বুকুৰ তীপ্তনা বেদনাক আওকাণ কৰি কলাদাৰৰ সাৰথি কৰি ৰাখিলোঁ আৰু তেনেতেই তুমি ললোঁ তুমি দিয়া পুৰণি চিঠি এখনি। সময়ো দুখৰ অচিন পথত যেন দুটি সুৰৰ বিদ্ৰোহ ঠিক অপাপ্তি মলিনৰ দৰে যেন নতুনকৈ অত্যাধিক ব্যাকুলতা ৰহনৰ মাত্ৰা বিকিৰণ। এতিয়া দুখনখানা সুৰুঙাই দি যেন হেঁপাহৰ নামৰ সমীপতাত পূৰ্ণতা জ্বলা হৈ কৰবাৰ পৰা যেন নিকৰি আহিছে অন্তত আমি চিনাকিজনৰ পেয়দী লহৰক খেদি পশ্চিম দিশত বেলি পায় ডুবু চিনাকি সুৰৰ অচিনাকি বাটেৰে আহি দৃষ্টিহীন সমাগ্নি বান্ধোন। আজি বহু দিনৰ মূৰত মলয়া বতাহ জেগে আহি শহুৰে কাণে কাণে দিলে সোণালী অতীতৰ বতৰা। সন্মুখত যেন আজি উন্মাদপূৰ্ণ যান্ত্ৰিকতা, তথাপিও নদী লৈ সঠিক পথৰ স্থিৰতা, যদিও সৰ্বোচ্চ শৰীৰৰ গুণ বন্ধকিত দণ্ডনতা, তথাপিও চকু পানীয়ে আমাক দিছে শৰীৰৰ সৰ্বস্বতা। বৰকৈ মনত পৰে জানা মোৰ তেতিয়া আবেলিটো। কিমান যে উৰিছিল আকাশেৰে বগলী, কতবাৰ যে বোলাইছিল মলয়াই বুলনি। জোনাক মোৰ প্ৰিয় আছিল, জোনাক মোৰ বৰ প্ৰিয় আছিল জানা। তৰাবোৰ গলিবলৈ প্ৰায় সাহস দিছিল। মনত পৰে মোৰ হাতত হাত থৈ জীপাল মনৰ মিঠা পৰশনা, তাহাঁতে তুমি দিয়া সকলোখিনি মিঠা কথা। সেই যে সোণাই নদী সিপাৰে দাৰে আহি লগ লাগিছিল। সময়ৰ পলমৰ বাবে কতবাৰ যে অভিমানৰ আন্দোলন গঢ়িছিল। নদীৰ ঢৌবোৰে অৱৰতে আহি আমাৰ সন্মুখত আলিংগন কৰিছিল। তুমি মোক কিমান বাৰ চিঞৰি কবা অতীতবোৰ ধেমালি, ময়ো কিন্তু সিমানে কম অতীত সদায় ৰঙালী। তুমি মোক কিমান বাৰ কবা অতীতবোৰ কঙালী, ময়ো তোমাক সিমানে কম অতীত সদায় যুগান্তৰী। ধন্যবাদ।